हेलो एभ्रिवान मैं आज एटा तालर रेसिपि লৈ আহিছো तालर खीर रेसिपि ताल এটা আনি পেলাই প্ৰথমতে গোটেই ৰাতিটো চূণ অলপ দি পেলাই পানীত তিয়াই থব লাগিব গুটি গিটা উলিয়াই বাকলি গিটা গুছাবলৈ বিৰাট টান হয় ফল কাটা চুৰি এখনে বাকলি গিটা অলপ গুছাইলো কিন্তু চুৰিখন দেখাই নাপালে এতিয়া পানীখিনিত গোটেই ৰাতিটো চূণ অলপ দি পেলাই তিয়াই থলো ভাদ মাহত তাল খাই আপোনালোকে বুট কৰো আমি মই তালৰ পিঠা নবনাও খীৰহে বনাও সদায় আজি আপোনালোকৰ লগত শেয়াৰ কৰিলো পিছনা ৰাতিপুৱা মই তালৰ অলপ ভাল পানী লৈ পেলাই এই তালৰ ৰসখিনি খুচি খুচি উলিয়াই ললো তালৰ এখিনি ৰস উলাল এতিয়া তালৰ ৰসখিনি গুটে সেকি লব লাগিব যাতে আহেডালো নযায় আহেডালো যদি যায় পেটৰ কাৰণে বিৰাট অপকাৰী পেটৰ অসুখ হয় সেইকাৰণে আপোনালোক সাৱধান হ'ব যাতে মানে এডালো ৰস আহ নযায় তালৰ গোটেই তালৰ ৰসখিনি উলিয়াই ললো গোটেই ৰসখিনি 600 মিলিগ্ৰাম হ'ল মিলিলিটাৰ হ'ল 600 মিলিলিটাৰ হ'ল এটা মেজাৰমেন্ট মগত সেইখিনি জুখি ললো পুৰা 600 মিলিলিটাৰ হৈছে আৰু মই এতিয়া কেৰাহী এটাত গাখীৰখিনি দিলো 2 লিটাৰ গাখীৰ লৈছো পুৰা মই আমুল তাজাৰ পেকেট লৈছো আপোনালোকে যিকোনো ফেটছ থকা গাখীৰ ল'ব পাৰে আৰু দুটা তেজপাত দি দিছো তাতে গোন্ধৰ কাৰণে আৰু মই অকন ইলাচি গুৰি দিছিলো হেতু দেখাবলৈ নহলে আৰু চেনিটো আপোনালোকে সোৱাদ অনুসৰি দিব কিছুমানে চেনি কম খায় আৰু কিছুমানে বেছি খায় গতিকে চেনিটো নিজৰ আন্দাজ মতে দিব আপোনালোকে এখিনি পগাই থাকোতে বহুত দেৰি লাগে 2 লিটাৰ পা যেতিয়া ডাঠ হৈ আহিব তেতিয়াহে তালৰ ৰসখিনি দিব লাগে এতিয়া ডাঠ হৈ অহাৰ পিছত তালৰ ৰসখিনি দি দিছো আৰু এই ভাদ মাহত তাল বস্তু খাব লাগে বুলি অসমীয়া সমাজত প্ৰচলিত আছে নিয়ম একানে আমি খাও তালৰ পিঠা খাও উলকচু খাও আৰু ৰবাব টেঙাও খাও কাপোৰ যত দিও এইটা কাম কৰ আপোনালোকে কৰে নাই জনাবচোন কমেন্ট কৰি এতিয়া এখিনি উতলিবই লৈছে আৰু ডাঠ হৈ আহিছে এতিয়া মোৰ তালৰ খীৰ ৰেডি হৈ গল বনাওতে অন্য কষ্ট একো নহয় কিন্তু হেৰি হয় সময় লাগে বহুত ঘন হ'বলৈ আৰু অকমান কফুৰ দি দিলো গোন্ধৰ কাৰণে বৰ ধুনিয়া সুগন্ধি এটা ওলাই তালৰ খীৰ হৈ গল কেনেকুৱা পালে আপোনালোকে জনাব লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ